এইবিলাক হৈছে যুক্ত আখৰ ঠিক আছে এইবিলাক হৈছে এলপি স্কুলৰ প্ৰাইমাৰী স্কুলৰ তো ইয়াতে কি আছে ইয়াতে আছে 3 টা ন প্ৰথমত 3 টা ন আছে তাৰপিছত ত আছে ইয়াতে হস্ৰ আছে ভালকৈ দেখিব মনত ৰাখিব তাৰপিছত ইয়াতে কি আছে 3 টা ন আছে ইয়াতে আৰু 10 আছে তাৰপিছত ইয়াতে কি আছে 3 টা হ ইয়াতে কি আছে ত ইয়াতে কি আছে হস্ৰ তোমালোকে ভালকৈ বুজিবা ঠিক আছে লিখি লোৱা খাতা আৰু মনত ৰাখিবা ঠিক আছে ইয়াতে কি আছে ল এইবিলাক হৈছে যুক্ত আখৰ এইবিলাক যদি পাৰা তেনেহলে বান নাম ৰিডিং কৰিব পাৰিবা ঠিক আছে ইয়াতে কি আছে তিনটা হ ইটো কি থ মনত ৰাখিবা ঠিক আছে ভালকৈ কৰিবা তাৰপিছত ইয়াতে মই ইয়াতে কি ল ইয়াতে কি ত ইয়াতে কি আছে তিনটা ন ইয়াতে দ ইয়াতে কি হ'ব কোৱাচোন ইও বুঝি পাইছা একদম ইজি এগুলা মনত রাখিবা ঠিক আছে